গাইজ, আপোনালোকে ভালে আছেনে? মই বৰ্ণালী মুনমি শইকীয়া চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ' এটা নাঙল পিঠা বনোৱা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই আহিছোঁ। যিহেতু কিছুমানে বনাব জানে, কিছুমানে নাজানে, সিহঁতৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। ব'লক তেতিয়াহ'লে নাঙল পিঠা বনাওঁ। নাঙল পিঠা বনাবলৈ বৰা চাউল খুন্দি লোৱা হৈছে আৰু খুন্দি লোৱা তাতে অকণমান হালধি দি কিনি সানি লোৱা হৈছে। যিহেতু হালধি দিলে অকণমান কালাৰ হয় আৰু সেইকাৰণে মানে হালধি দি লোৱা হৈছে। আপোনালোকে এবাৰ বনাই চাব আৰু কেনেকুৱা লাগে খাই চাব। যদি ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি দিব আৰু লগতে শ্বেয়াৰো কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। ইয়াত লেৰাই লোৱা কলপাত ইয়াত বান্ধি লোৱা হৈছে আৰু এই লেৰাই লোৱা কলপাতখন দেখিছেনে? ইয়াতে অলপ বান্ধি লোৱা হৈছে। বান্ধি কিনি এইখিনি পিঠাখিনি ধুনীয়াকৈ বান্ধি লোৱা হৈছে টাইটকৈ, যাতে এইখিনি বাহিৰলৈ ওলাই নপৰে। সেইকাৰণে এইখিনি বনাই লৈছোঁ। তাৰপিছত এইফালে জুই বহাই দিছোঁ আৰু এইফালে কেৰাহীত পানী গৰম কৰি আছোঁ। ইয়াতে পিঠাখিনি মই ইয়াতে দি দিছোঁ। এটা এটাকৈ ধুনীয়াকৈ দি দিব, যাতে ওলাই নপৰে বাহিৰলৈ পিঠাখিনি। ইয়াত সকলো দি দিছোঁ। ইয়াতে সকলো ফুল হৈ গৈছে। কেৰাহীখন দেখি আছে আপোনালোকে। এইখিনি ৰাতিপুৱা হোৱাৰ পাছত খালে বেছি ভাল হয়, যিহেতু সেইকাৰণে ৰাতিপুৱা খাবলৈ ওলাইছোঁ। আৰু ইয়াতে গেছ অন কৰিছোঁ আৰু ইয়াতে পানী গৰম কৰিছোঁ চাহপানী বনাবৰ বাবে। ইয়াতে চাহপাত দি দিছোঁ। এইফালে চাহপানী হ'ব এতিয়া। এইফালে চাহপানী হৈ আছে, উতলি আছে আৰু আমি ইফালে যাওঁ। ব'লক গাখীৰ চাখীৰ ৰেডি কৰি লওঁগৈ। এয়া বাতি এটা লৈছোঁ আৰু এখন প্লেট এখন লৈছোঁ। ইয়াতে গাখীৰ এটা দি দিছোঁ। ইয়াতে বাকি দিছোঁ ধুনীয়াকৈ। ইয়াতে ধুনীয়াকৈ গাখীৰখিনি ফুল হৈ গৈছে, দেখিছে? এটা গাখীৰ ফুল হৈ গৈছে ধুনীয়াকৈ। আৰু এইফালে মই চাহখিনি বাকি লওঁ। চাহৰ লগত খালে পিঠা বহুত ভাল লাগে আৰু খায়ো মজা লাগে। সেইকাৰণে গাখীৰ চাহ নবনালেও এনেকেই লাল চাহ খাই বেছি ভাল লাগে। এইফালে পিঠাখিনি দেখিছে নহয়, ইমান ধুনীয়া হৈ গৈছে, ধুনীয়াকৈ পাতৰ পৰা এৰি পৰিছে। দেখিছে নহয়, চিন হৈ গৈছে ধুনীয়াকৈ পাতৰ পৰা। ইমান খাই বিৰাট ভাল লাগে। আৰু এইপিনে গাখীৰ চাহ আৰু চেনিও খাব পাৰে লগতে, কিন্তু মই চেনি খাই ইমান ভাল নাপাওঁ কাৰণে মোৰ বাবে চেনি নাই লোৱা। মা ভাইটিহঁতি লৈছে চেনি। এইখিনি দেখিছে। এতিয়া আমাৰ পিঠা ৰেডি হৈ গৈছে। ৰাতিপুৱা সাঁজটো আমি এনেকৈ খাইছোঁ আৰু বিৰাট ভাল লাগে। আপোনালোকে এবাৰ খাই চাব কেনেকুৱা লাগে। যিহেতু মই ৰাতি বনোৱা হয়, সেইকাৰণে ৰাতি ইমানকৈ দেখাই নাথাকিলোঁ ওলোৱাই থকাখিনি। ইমানেই। ধন্যবাদ।